আমাৰ সৌভাগ্য কি জিলা কাৰাগাৰ কোকৰাঝাৰ তৰফৰ পৰা এইটো মই জইন কৰাৰ পিছত ৩ নম্বৰ চাফাই এইটো সৰ্বপ্ৰথম আমি 2023 চনত 17 ডিচেম্বৰ আমি চাফাই অভিযান কৰিছোঁ। এনেকুৱা কয়দী জেলৰ গাৰ্ডিং ষ্টাফ আৰু বেটেলিয়ন ষ্টাফ মিলি, আৰু 2024 চনত 10 আগষ্ট আৰু 11 আগষ্টত ছেকেণ্ড টাইমখনে আমি 15 আগষ্ট আগে আমি চাফাই অভিযান কৰিছোঁ, তেনেকৈ একে কম্বাইণ্ড টিম লৈ। আৰু আজি তৃতীয় দিন কাৰণে সন্মুখত ৰিপাব্লিক ডে আছে আমাৰ 76তম গণতন্ত্ৰ দিৱস উপলক্ষে। আমি 365 দিন ভিতৰত গভৰ্ণমেণ্টৰ পৰা আমি তাৰ বেতন আমি পাইছোঁ হয়, কিন্তু আমি ছ'চাইটি ইন ৰিটাৰ্ণত আমি কি কৰিম হয় নহয়? তো আজি আৰু অহাকালিৰ দিনটো এই দুদিনটো আমি কমিউনিটি ছাৰ্ভিচ হিচাপে আমি জিলা কাৰাগাৰ উদ্যোগত আৰু প্ৰশাসনৰ জিলা প্ৰশাসন মানুহ আছে। ইতিমধ্যে আমাৰ ADC বৰা ছাৰ আৰু ADC ৱাৰী ছাৰ ইতিমধ্যে আহি তেওঁলোকে ভিজিট কৰি গৈছে, আমাৰ তদাৰক কৰি গৈছে। আৰু আমাৰ কোকৰাঝাৰ মিউনিচিপালিটি কৰ্মকৰ্তাসকলো আহি আমাৰ লগত সহায় আগবঢ়াইছে যে তেওঁলোকে ট্ৰেলাৰ গাড়ী দি কিনে আমাৰ যিবিলাক জাবৰ সেইবিলাক ডাম্পিং বেলেগ এপটেক কৰাত সহায় কৰিছে। গতিকে এই মই ধন্য কি এনেকৈ যদি আমাৰ চহৰ এখন চাফ চিকুণ ৰাখিবলৈ যদি আমি যদি কম্বাইন প্ৰচেষ্টা কৰোঁ, তে নিজৰ চোতালখন চাফা কৰাৰ উপৰিও আমি সমাজ বা এখন চহৰ আমি তেনেকুৱা গোটেই সমজুৱাভাৱে আমি হাতে হাত আগবঢ়ালে নিশ্চয় চাফ চিকুণ কৰিব পাৰিম, মই সেইটো আশা কৰিছোঁ। আৰু যিসকল আমাৰ কয়দীসকলৰ কাৰণে স্পেচিয়েলি টি-চাৰ্ট বা অন্যান্য তেনে খাদ্য বস্তু কোনোবা ৱেল বিচাৰে সহায় সহযোগ আগবঢ়াইছিলে, মই তেওঁলোকলৈ এই প্লেটফৰ্মৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে যাৰ সামৰ্থ্য আছে তেওঁলোকৰ কিছুমানে টি-চাৰ্ট 25খন, কিছুমান পায়জামা পৰ্যন্ত প্ৰভাইড কৰিছে যাতে ইনকাৰেজ কৰিবৰ কাৰণে। ত' আমাৰ খুব ভাল লাগিছে। ইভেন দেন আমাৰ আগন্তুক 26 জানুৱাৰী তাৰিখে আমাৰ জেলৰ পৰা এই কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা সৰ্বপ্ৰথম টেবলু কম্পিটিশ্যন আমি মানে মাৰ্চিঙত আমি যোগদান কৰিম। টেবলুত থাকিব আমাৰ জেলৰ স্কিল ডেভেলপমেণ্টৰ কেইটামান এক্টিভিটিজ, হেণ্ডিক্ৰাফ্টৰ এক্টিভিটিজ, কাৰিকৰৰ এক্টিভিটিজ যি আমি কৰিছোঁ। তাৰমানে জেল যিহেতু এটা প্ৰভিটেড এলেকা, গতিকে ৰাইজে তাতে চকুৰে চোৱা সম্ভৱ নহয়। তেওঁলোকে ৰিফাইন বস্তু যিবিলাক বেষ্ট ওৱানবিলাক আমি ট্ৰাকত তুলি সেইটো আমি ডিছপ্লে কৰিম ৰাইজক। সেইটো আমাৰ জেল ইনমেটসকল এক্টিভিটিজ আপোনালোকে 26 তাৰিখে দৰ্শন কৰিব মৌকা পাব। তো আমাৰ এখন দেশ এখন স্বচ্ছতা আনিবলৈ নিজৰ চোতালৰ পৰা নিজৰ ডিপাৰ্টমেণ্টৰ স্বচ্ছতা আপুনি বজাই ৰাখিব লাগিব। আজি এই কম্বাইন ইফৰ্টটো খুব ভাল লাগিছে। আগন্তুক দিনকেইটা তেনেকুৱা ধৰণৰ স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমাৰ সদায় আমাক এনকাৰেজ দি থাকিব। তো এনিৱে থেংক ইউ ছ' মাছ। আজি আমাৰ মেইন জিলা কাৰাগাৰ কোকৰাঝাৰ প্ৰাংগণৰ পৰা PWD কলনী, দেন SBI, তাৰপিছতে আমাৰ মেজিষ্ট্ৰেট কলনী, তাৰ ছেশ্যন জাজ আৰু জুডিচিয়েল কলনী হৈ এতিয়া DC অফিচৰ সন্মুখৰ হৈ আমি এতিয়া DC অফিচৰ সন্মুখ দি আমাৰ সিফালে আকৌ ড্ৰাইভাৰ কলনীত এই অফিচলৈকে আমি সামৰিম। আজি এইটো সময় যথেষ্ট হৈছে, কাৰোবাৰ ভোক লাগিছে। আজি এবেলা সামৰিছে, আকৌ পিছবেলা আমাৰ আকৌ 1টাৰ পৰা আকৌ আমি ছেকেণ্ড হাফৰ আমি চুৰু কৰিম, আৰু অহাকালি তক আছে এইটো। তো আমি এনেকুৱা ধৰণৰ সমাজৰ লগতে যোগদান কৰিব বিচাৰিছোঁ।